ইৰিগেশ্যনেল টাৱাৰ এণ্ড পিকনিক ইম্পেৰিয়েল কলেজ এয়া আমি ভৈৰৱকুণ্ডত লেণ্ড কৰিলোঁ এইমাত্ৰ এয়া পিকনিক খাব এই অৱস্থা চাওক সকলোৰে ভোকো লাগিছে এয়া ব্ৰেকফাষ্ট আৰম্ভ আমাৰ আৰু তাৰ পিছতে আমাৰ বাইদেউসকলৰ লগ লাগি আমাৰ ষ্টুডেণ্টবিলাকে গোটেই যোগাৰ পাতি কৰি আছে খাদ্যৰ এই বিদ্যুৎ দা এইয়া হেল্ল' এভৰিৱান ৱেলকাম বেক টু এক্সপ্ল'ৰ ভিলগ আমি আহিছোঁ বামুণীগাঁও ছয়গাঁৱৰ পৰা ইম্পেৰিয়েল কলেজ আৰু ভৈৰৱকুণ্ড চাবলৈ আহিছোঁ এয়া আৰু মোৰ পিছতে আছে এয়া দেখাই আছোঁ আৰু চাই থাকক ক'ত যাই আছে এতিয়া ভূটান এতিয়া আমি ভূটান গৈ আছোঁ ভূটান আধাৰ কাৰ্ড লৈ গৈ আছোঁ এইফালেৰে যাব লাগিব সেইফালে এয়া আমি ক'ত যাই আছোঁ এতিয়া ভূটানত এতিয়া আমি ভূটান যাবলৈ গৈ আছোঁ হাই গাইস কি খবৰ আপোনালোক আপোনালোকে চাই সকলো ভিডিঅ'তে লাইক সাবস্ক্ৰাইব সব কৰিব আৰু বুজি পাইছেনে অলপমান মন দি শুনিব কি কৈছে অলপ ৰিভাৰ্চ কৰি শুনিব এয়া সেইফালে আমাৰ ভূটান আমাৰ নহয় দেই বেলেগৰ ভূটান আমাৰ ইণ্ডিয়াহে আৰু এই ভূটান বৰ্ডাৰ সেইভাগে দুটা গেট আছে এটা ভূটানৰ ফালে এটা ইণ্ডিয়াৰ ফালে আৰু ভিতৰত নগ'লো আৰু ধনচিৰি ইৰিগেশ্যন প্ৰজেক্ট মেদান ভৈৰৱকুণ্ড BTAD আছাম এয়া চাওক এয়া হ'ল ডেম এয়া চাওক কি ধুনীয়া ধুনীয়া দৃশ্য আপোনালোকে জাষ্ট চাই থাকক মই দেখাই আছোঁ লাহেকৈ লাইকটো কৰি দিব হা চাৰিওফালে ধুনীয়া দৃশ্য আপোনালোকক কোনফালে দেখাম ময়ে কনফিউজ তো চাওক আৰু ভিডিঅ'টো চাৰিওফালে থাকিব ভিডিঅ'টো শেষলৈ চাব জ্যোতিৰ্ময়হঁত ফটো উঠাত ব্যস্ত অলপ সাজি কাচি ধুনীয়াকৈ আছে আমাৰ ৰহুলে ফটো মাৰি আছে এ চাওক ডেম ইৰিগেশ্যন প্ৰজেক্ট এইটো যেতিয়া পানী বেছি হ'ব এইটো ইয়াতে নমাই দিব ব্লক কৰি দিব আৰু সেই পাহাৰখনৰ ওপৰত এটা বৌদ্ধ মন্দিৰ আছে আমি তাতে যাম এতিয়া তো বলক ৰিভাৰ ভিউ পিকনিক স্পট ৰিজৰ্ট ৰেষ্টুৰেণ্ট মন্দিৰটো আমি আহি পালোৱে বলক ওপৰলৈ যাওঁ এতিয়া আৰু ধুনীয়াকৈ চাওঁ मतलब क्या क्या जगह ज्वाइन हुआ है यहाँ पे आपको तो बता दिया आप बोलने से अच्छा होता है फिर भूल जाऊंगा पता नहीं है कि भूटान है सर ने जितुल सर को बोल दिया अब जितुल सर हमको बताएगा जितुल सर बताओ अब हमें মানে এতিয়া অসমীয়াতে পাওঁ দুটা কাণ্ট্ৰি জইন হৈছে ভূটান আৰু ইণ্ডিয়া আৰু লগতে আছাম আৰু অৰুণাচল ষ্টেটৰ জইনিং মানে মুঠতে তিনিটা ষ্টেট আৰু কাণ্ট্ৰি ইয়াতে জইন হৈ আছে ইয়াৰে এইটো বৈশিষ্ট্য তো এই বৈশিষ্ট্যটো আপোনালোকে ভালকৈ চাই লওক আৰু জানি লওক আৰু এতিয়া আমি অৰুণাচলত আছোঁ সেয়া অৰুণাচলৰ পাহাৰবোৰ চাওক ইয়াৰ পৰাই অৰুণাচলৰ পৰা আহিলোঁ আৰু এতিয়া আমি আমাৰ খাদ্যস্থলীলৈ গৈ আছোঁ মানে অসমলৈ গৈ আছোঁ বিৰাট ভোক লাগিছে বিদ্যুৎ দা কেনে ভোক লাগিছে এয়া আমাৰ প্ৰফুল্ল ছাৰ I love Bhairabkunda Rock Hill Valley. Eya sab rhino, one horn rhino Assam pride. কিন্তু একো নকৰে ভয় নকৰিব আপোনালোকে একোৱে নকৰে শান্ত হৈ থিয় হৈ আছে আমাক চাব ভৈৰৱকুণ্ডত ঘূৰি ঘূৰি গৰম লাগি গ'ল ইমান জেগা দেখালোঁ আপোনালোকক একদম গৰম লাগি গ'ল অলপ ঠাণ্ডা হৈ লৈছোঁ আমাৰ খানা অলমষ্ট ৰেডি এতিয়া খাব লাগে ইমান ধুনীয়া জেগাত খানা খাম আমি চাওক তো আমাৰ খোৱা লোৱা গোটেইখিনি হ'ল এতিয়া আমি যাব লাগে দেৰিও হ'ল আমি এতিয়া অৰুণাচলৰ পৰা অসমৰ পৰা ভূটানৰ পৰা গোটেইবিলাক ফুৰি আহিলোঁ এতিয়া আমি অসমতে যাম আকৌ বাই বাই পুলিচ আহিব আমি দৌৰিব লাগিব সেইকাৰণে খোজকাঢ়ি যোৱাই ভাল আৰু গাড়ীত